क्यों अंकल? ये चाहिए ना पसंद नहीं है ना। हेलो हाय প্লেট 200 টাকা। 200 টাকা कार्टून की मान लो কার্টুন কার্টুন আপনার দুইটা সাইজ আছে, একটা আছে মিডিয়াম 1320 আৰু ডাঙৰ আছে 1350। কিমান কৰি আনে মানে? আমি তো ডাইৰেক্ট নাপাওঁ, আমিও আরেকজনৰ আন্ধাৰৰ পৰা লওঁ। সিহঁতে দাম ধৰে আপোনাৰ ডাঙৰটো ইমান দিন ধৰিছে 1320 টকা আৰু সৰুটো 1300 টকা। আগত কিমান মান আছিলে? দামটো আপ ডাউন হৈ থাকে, কেঁচা মাল আপ ডাউন হৈ থাকে। আগতো কম আছিলে, 190 আছিলে, 80 আছিলে। আপোনালোক এইটো বহাটো কিমান মান টেক্স দিব লাগে? বজাৰ কমিটি টাউন কমিটি হওক? টাউন কমিটি হৈছে আপোনাৰ 440 টকা ভাড়া আৰু টেক্স 100 টকা, সুইপাৰ টেক্স বুলি কয় 100 টকা, আৰু বজাৰ কমিটি আছে 100 টকা। এইবিলাক বেলেগ কিবা কিবি দিব লাগে ডেইলি মাছৰুম যেনেকৈ বাহিৰৰ লোৱা তাতো আছে? মাছুলটো এনেতো চান্দা বান্দাতে আহি থাকে ইয়াতে, এইবিলাকেই আৰু। এনে বেলেগ কিবা টেক্স যেনে 220 বেলেগ বেলেগ যেনে কৈছে কি আমি বাহিৰত চব্জি ৰাখিলে টেক্স দিব লাগে, আপোনাৰ তেনেকুৱা নাই? না না না। আৰু বেলেগ কিবা এনেকুৱা টেক্স লোৱাৰ পৰা কিবা কিবি আছে আৰু নাই? না না না। আপনি কিহৰ হোলসেলাৰ? সবজি, বিলাহী, ৰঙালাও, স্কোৱাছ, এইবিলাক চব্জিবিলাক আহে আমাৰ। कच्चा सब्जी की तरह है। কেঁচা চব্জি। তো কি হিচাপত আপোনাৰ মানে টেক্সটো ইয়াত দিব লাগে মানে? টেক্স মানে ধৰক মাচুল দিব লাগে, মাচুল দিব লাগে। পাৰ বেগত এইটো 15 টকা দিওঁ, আৰু আপোনাৰ এইটো ট্ৰেকেইটা 10 টকা দিওঁ। আৰু তাৰ বাহিৰে আপুনি কি কি দিয়ে যেনে টাউন কমিটি হওক বজাৰ কমিটি হওক? টাউন কমিটিটো দোকান ভাড়া দিব লাগে, যিটো টাউন কমিটি সেইটো। আৰু আপোনাৰ এনে আৰু বজাৰ কমিটি, আমাৰ বজাৰ কমিটি আছে, বজাৰ কমিটিৰ কিবা এটা দিব লাগে। किमान দিব লাগে? মাইকী 1000 টকা দিওঁ। তো আগৰ টেক্সবিলাক কেনেকুৱা চিষ্টেম আৰু এতিয়াতো কেনেকুৱা? আগত মানে ধৰক ইয়াৰ আগত যিটো পাৰ্টি আছিলে এইটো 1000 টকাই লৈছে, সিহঁতৰ 1000 টকাই লৈ আছে। তো টেক্স এতিয়া দিয়াবিলাক আপোনাৰবিলাক সন্তুষ্ট নেকি যোনটো টেক্সটো লৈ আছে না কিবা? সন্তুষ্ট মানে এইটোতো মোৰ অকলীয়া কথা নহয়, এইটো চবৰ আপোনাৰ কথা। মতামত কি আৰু? সিহঁতৰ এটা সংগঠন চলাই আছে, যদি কিবা এটা উঠাব লাগিব বজাৰৰ পৰা, এইটোৱে আৰু উঠাই আৰু কম বেছ। এতিয়া চবেই সিহঁতে যিটো ডিচাইড কৰি দিছে এইটোৱে আমিও দিব লাগে। আপোনাৰ ৰিচিপ্ট দি যায় নেকি? ৰিচিপ্ট দি যায়? ৰিচিপ্টটো আমাক দিয়া নাই ৰিচিপ্ট। তো যোনটো যেনে কৈছে আপুনি যোনটো পাৰ কাৰ্টুনত হওক এইটো বস্তাত হওক 10 টকা 15 টকা লয় আৰু এইটো বস্তুটোৰ দামটো মানে মাচুলটো চাওক একচুৱেলি ক'ব গ'লে মানে বেলেগ জেগা হিচাপত মাচুলটো অলপ বেছি হয়, ইমানেই আৰু। এটা অলপ বেছি লয় অলপ বেছি হয়, কাৰণ বেলেগ জেগাত ট্ৰেকেইটা হয় আপোনাৰ 5 টকা, আৰু এইটো বস্তাকেইটা 10 টকা। ইয়াতে অলপ বেছি আৰু। ইয়াত কিমান মানে? ইয়াত 15 টকা দিওঁ আমি এইটো, আৰু এইটো 10 টকা দিওঁ। আপোনাৰ বিলাহীটো কিমান? বিলাহীটো মানে মাচুলটো বিলাহীটো পাৰ কেজি কিমান? পাৰ কেজি এইটোতো চাওক ছাৰ, আমাৰ চব্জিটো হ'ল সদায় একদম নাথাকে। এইটো আজি বৰ্তমান 22 বিক্ৰী হৈছে। অঁ, লোৱাটো ছাৰ এইটো আমি কমিশ্যনত বেচোঁ, 10% কমিশ্যন। আমাৰ জেগাৰ পৰা পাৰ্টিয়ে আমাৰ ওচৰত পঠায়, আমি 10% কমিশ্যন কাটি কিনি বেচোঁ। মানে সিহঁতৰ পৰা যিটো দামতে বিক্ৰী হয় ইয়াৰ পৰা 10% কমিশ্যন কাটি দিওঁ। আজিতো 22 ৰিটেইলাৰে বিক্ৰী কৰিব আপোনাৰ 30, 40 এনেকুৱা মিলামিলি কৰি বেচিব লাগে। কাৰণ কি আপোনাৰ একটা কাৰ্টুন ল'লে আপোনাৰ পাৰ 2 কেজিমান বেয়াই হৈ যায়। সিহঁতে এইটো মিলামিলি কৰি সিহঁতে বেছি 30 ভৰ্তি দেৰ পৰা উঠায়। কিমান উঠায়? 31 মাছ উঠায়? অফিচাৰ অফিচাৰ নহয়, এইটো অফিচত নাম ধৰক অফিচৰ নামতে এই যে অফিচ কাৰণে এটা কিবা দিওঁ হয় নেকি? সেইটো কোনটো অফিচ কাৰণে লয়? সেইটো কোনটো অফিচ কাৰণে আমাৰ লগত নাজানে। সিহঁতে আহিলে নিদিলে বেয়া লাগে নিজেও, কিন্তু উঠাই সিহঁতে সোমবাৰ দিনাই দুটা অফিচাৰ মানে অফিচ কাৰণে কিবা এটা দিওঁ। এনেকুৱা মাছ একটা লৈ যায়? একটা নহয়, 1 পিচ কাটি দিওঁ, মানে 1 পিচে দিয়ে 100 গ্রাম 150 গ্রাম দিলে লয়। আর তারপরে বেয়া কমিটিতে যায় টেক্স
বজাৰ কমিটি কিমান লয় আমাৰ লগত পৰা 200 টকা মাহত 200 টকা মাহত সব মাছৰ দোকান পৰা লয় ন সব দোকান বহুতে মাছৰ দোকান পৰা লয় হোলচেলৰ পৰা লয় একটাও বাকি নাই মানে সব বাকি নাই বাকি আৰু বজাৰ কমিটি টাউন কমিটি টাউন কমিটি টেক্স দিব লাগে দোকান ভাড়া তো দোকান ভাড়া কিমান আছে দোকান ভাড়া 600 540 না 100 ইয়েটা সুপার 600 কিমান টকা যায় খুচরা মানে 40 টাকা 640 টাকা যায় হেতু মই জানো হেতু আমাৰ লগত নিজে নাম হেতু দোকান ভাড়া তো দিবই লাগিব দোকান ভাড়া তো নিদিলে কেনেকৈ চলিব আপোনাৰ মাছৰ দাম কিমান চলি আছে মাছটো কেজি কিমান দি আছে এতিয়া 200 টকা ৰহ 190 200 টকা ৰহ বিক্ৰী বাহু 300 350 হোলসেল পৰা কিমান লয় হোলসেল পৰা তো নকব 230 240 মানে মাছ এভেলেবল হলে দাম কম হৈ যায় আর মাছ এভেলেবল হলে কম দাম হয় বেশি হলে তো দাম বাড়ি যায় একটু কেঁচা মাছ রেট ঠিক না থাকে হোলসেল পৰা কেজি কিমান লয় আপনি পার কেজি কিমান পার কেজি রহু 65 70 200 টাকা 100 টাকা 80 টাকা 90 টাকা বেশি লাগে তার ভিতরে বহুত খরচ আছে বড় সাইজ 5 টাকা লাগে বড় এটা ধরক বিজনেস 10 বছর উপরতে হবে কেতিয়া পৰা পুরি টেক্স দিয়া যায় বাজার কমিটি বেয়ার কমিটি কব নরেম সর একটু বেয়ার কমিটি কেতিয়া পৰা হইছে আগতে ইমান টেক্স ফেক্স না আছে কেতিয়া পৰা হৈছে বেছি এই 200 টাকা মাহতে কেতিয়া পৰা হৈছে হেতুও কব নোৱাৰিম এক বছৰ দুই বছৰ তেনেকা হৈছে বেছি হবে আমাৰ এৰিয়া বেছি হবে যিমান ইয়াত মাছ বিক্ৰী আছে সবেই দিব লাগে মাহে হলে দিব লাগে সবেই দিব লাগে সেইটো তো আপনি এইবিলাক লোৱাবিলাক কি আপোনালোক সন্তুষ্ট না কিবা কমাব লাগে টেক্সটো कमाबो लगे 20 प्याज 45 व्हाइट 40 प्याज की क्वालिटी अलग अलग है कौन सा क्वालिटी कितना दाम में बेच रहा प्याज है एक आता है व्हाइट एक रेड ला है 45 और व्हाइट ला है 40 अब और लहसुन तो अभी किलो में 200 रुपये बिक रहा है किलो में 200 रुपये जो कि बड़ा वाला अब पैकरी में कितना लाता है ये प्याज लाल वाला हो लाल वाला प्याज अभी आपको होलसेल में 37 38 ऐसा है व्हाइट वाला व्हाइट ला आपको 32 34 अप डाउन होते रहता है प्याज का आलू वाला आलू होलसेल में 1500 15 दाल कितना दे रहा है दाल 90 और 100 दो रेट का है 50 रुपीस याते नहीं आसाम गेट आसाम गेट नागालैंड गेट कार्बी কাৰ্বিংলৰ সোমোৱা গেটটো 50 रुपीस লয় 100 টকা লয় আৰু তাৰপিছত ক'ত আছে 50 ক'ত कार्बी वाला अच्छी वाला কাৰ্বিংলৰ वाला ढिलाई में हाँ 12 ढिलाई में 12 दिला में 50 रुपीस कौन लेता है 12 दिला में कौन लेता है हाँ पुलिस लोग लेता है और उसके बाद मंजा में नहीं है मंजा में नहीं सत्तर में आता है और डिपो में पार्किंग के लेता है पार्किंग का कितना लेता है 30 रुपीस और कौन लेता है और अभी वाला 20 का हाँ यूनियन 20 रुपये लेता है ड्राइवर यूनियन किस लिए लेता है 20 रुपये लेता ड्राइवर यूनियन कौन है लेबर यूनियन আছে लेबर यूनियन কিমান লয় लेबर यूनियन में लो और कमजोर लेता है लेबर 20 लो एक बार मछली लाने से डूंगापुर से यहाँ तक कितना खर्चा पड़ जाता है पूरा 300 रुपया 300 रुपया देते ना जैसे कि वहाँ से पूछेगा तो कार्बी एयरलाइन बोर्डर में 100 रुपया और फिर नागालैंड पुलिस को हाँ कभी गाल ज़्यादा 400 लग जाता है नहीं मानता है और फिर कार्बी में अंदर घुसने से कहाँ दिलाई में लेता है पहले नागालैंड वहाँ हाँ इसके बाद असम पुलिस दिलाई में ना वहाँ 100 ना 50 फिर एक पुलिस लेगा 50 100 लेगा फिर बड़ा ढिलाई में बड़ा दिलाई में लेगा वहाँ भी लेगा इसके बाद फिर मांझा में नहीं लेता है मांझा भाई नहीं है फिर यहाँ आने के बाद तो यहाँ जो कुछ रुपया पार्किंग टैक्स वो देना पड़ता है ना और यूनियन का और दूसरा ऐसा बाजार कमेटी को देना पड़ता है बाजार कमिटी पे ना bank nanti nang litum lahai ada lahai
Dokan nang bonai pe la ki bi thai we la so pa thang lai tum pi si kuin. Ni tuna polela langsung seling mana rakan lo Alex dulu lo pena nang cerita nang cerita no lo pena aku nang guna ti pamina ko kata komplain yang tak nak pergi Nang li tum komplain ni pi lo nang cha kon don ke. nang guna ko fusina ko ku ya kata nang kita nang guna ni aku Alex kalau kita tengok lo customer kena bukan lo hai komplain ini Alex cek ni ko mata nak ku yang tak ni tentang lo komplain ada ketemu kan lo bang so kelang ko dan lo dan nak pu nak pada dia kalau hobi kecibi pindah ni masalah elong bak ahem sana kimpino ahem sana kimpito ni tuna cibi kita lagle ciko lason ciko yono anma tamini tuna cerong person patipo payala tona guna ni sila rakan kai tinggal lah om kini adin lo masih cerak lah Tenang li pi lo pi ke no ne bonai nang i ma. Ko son lo nang li. Lima sabang solo katong ri ka pinge hom ke pinne ke cibi saya sabang siksa nang bonai pisan te payal hai sila hom ke beta pinne arun mane na kon hawla na buya kadu atu aja ke gudam to mati la gudam kabe te ma ek ma la plan hai bonai pinne da chubi long ko payal hai ane अबे डाले पंक्ति भी मत अबे मत दिए दिन में all of that kasi lagle lata bang pangtu thuri no abiar bang ni tu lagle khan ti tam cibi kang pa joda na son hai ma thai ko ni bonai pisan te wajah se ni chiri kang to ऐसे भाड़ा देना पड़ता है टाउन कमेटी का जैसे कुछ दुकान लिया आप लोग तो 900 कितना रुपया टाउन कमेटी का और आपको जो महीना में बाजार कमेटी या टाउन को कितना कितना देना पड़ता है जो मतलब बाजार कमेटी मंथली 300 रुपये टाउन कमेटी का नहीं है बाजार कमेटी को देते हैं आप लोग टाउन कमेटी का तो जो मंथली है वो ही है उनका तो बुक है कितना देना पड़ता है वो? हैं कितना देना पड़ता है वो? बाजार कमेटी को 300 अच्छा और जैसे कि आप लोग सामान ये सब लगाते हैं बाहर ये लोग का भी चार्ज देना पड़ता है क्या 20 रुपये मसूलदार लेता है डेली मैंने बाहर लगाने का बाहर ये बरंडा का बाहर ये बरंडा में और दूसरा टैक्स कुछ भी नहीं और पहले टैक्स लेता था ना पहले कम है या अभी ज्यादा हुआ कुछ दिन से कैसा कब से बढ़ा है ना क्या हाँ ऐसा ही है ऐसा ही सब मतलब आप लोग गलम का सबका फिक्स हाँ लगभग एक ही देखिए ना कम बेसी सर और से कुछ दिकदारी टाउन कमेटी बाजार कमेटी से नहीं ऐसे कोई प्रॉब्लम नहीं